চিফ তথা এইবাৰৰ মানে আপোনাৰ দুটা বিধানসভা সমষ্টিৰ দুটা আপোনাৰ পৰিষদীয় সমষ্টিৰ কেণ্ডিডেট প্ৰাৰ্থী প্ৰমোদ বড়ো সম্পৰ্কে এই সংবাদমেলখন আয়োজন কৰিছোঁ। প্ৰমোদ বড়োৱে তেখেতৰ যিখন নিৰ্বাচনী শপতনামা বিফোৰ দ্য নটাৰী পাব্লিক তামোলপুৰ যিখন শপতনামা দাখিল কৰিছে, affidavit to be filled by the candidate along with the nomination paper before the returning officer for election to Bodoland Territorial Council BTC from 28 number Goibari ST Homosti BTC constituency Assam Goibari karne jikhon apunar শপতনামা দাখিল কৰিছে। এই শপতনামা এটা ভয়ংকৰ তথ্য বিকৃত কৰা হৈছে। তো আমি যেতিয়া এই শপতনামা চাইছিলো, তেখেতে যিবিলাক প্ৰপাৰ্টিৰ কথা উল্লেখ কৰিছে, সেই প্ৰপাৰ্টিবিলাকত তেখেতৰ পত্নীৰ পাৰুল ভৰালী যিগৰাকী আছে, তেখেতৰ পাৰুল ভৰালী নামত থকা প্ৰপাৰ্টিৰ বা সম্পত্তিৰ তথ্যবিলাক সম্পূৰ্ণৰূপে ইয়াত লুকোৱা দেখা গৈছে। তেখেতে কৈছে যে তেখেতৰ নামত 3 বিঘা 10 লেচা কৃষিভূমি আছে পত্নী পাৰুল ভৰালী বড়োৰ নামত, আৰু তেখেতে থকা বুলি কোৱা যিবিলাক কৃষিভূমি তাৰ শপতনামা এনেকৈ দাখিল কৰিছে। ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কছাৰী শোলমাৰী গাঁৱৰ দাগ নম্বৰ 227 আৰু 242 পট্টা নম্বৰ 202 তেখেতৰ কৃষিভূমি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 390 পট্টা নম্বৰ 202 একেই শোলমাৰী গাঁৱত তেখেতৰ সম্পত্তি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 227 পট্টা নম্বৰ 202 শোলমাৰী গাঁৱত তেখেতৰ মাটি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 227 পট্টা নম্বৰ 202 তেখেতৰ প্ৰপাৰ্টি বা মাটি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 391 পট্টা নম্বৰ 167 তেখেতৰ সম্পত্তি আছে বুলি দেখুৱাইছে, মাটি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 390 পট্টা নম্বৰ 202 তেখেতৰ মাটি আছে বুলি দেখুৱাইছে। দাগ নম্বৰ 318 পট্টা নম্বৰ 1059 এই মুঠতে এইকেইটা দাগত তেখেতৰ পট্টা আছে বুলি দেখুৱাইছে। 7টা দাগত তেখেতৰ মাটিৰ পট্টা আছে বুলি দেখুৱাইছে। আৰু তেখেতে দেখুৱাইছে যে তেখেতৰ নামত 3 বিঘা 10 লেচা মাটি 3 বিঘা 10 লেচা মাটি পৰিয়ালৰ নামত বা তেওঁৰ পত্নীৰ নামত আছে। কিন্তু ইন দ্য মিন টাইম আমি ৰাইজৰ দলৰ তৰফৰ পৰা এটা এনকুৱাৰী কৰিছিলো যে প্ৰমোদ বড়োৰ একচুৱেলি সম্পত্তি কিমান। আমি আচৰিত হৈছিলো যে এজন ছাত্ৰ নেতাই মাত্ৰ কেইদিনমানৰ আগলৈকে এটা বড়ো জাতীয় সংগঠনৰ সভাপতি আছিল। সেই ছাত্ৰ নেতাজনে বড়ো জাতীয় এটা সংগঠনৰ ছাত্ৰ নেতা আপোনাৰ আপচুৰ সভাপতি আছিলে। আপচুৰ সভাপতি থাকি তেখেতে কি সাংঘাতিক ধৰণৰ সম্পত্তি তেখেতে নিজৰ নামত কৰিবলৈ সক্ষম হৈছে। ইয়াত পাৰুল কলিতা ভৰালীৰ নামত পাৰুল ভৰালী বড়োৰ নামত যদি ইয়াত 7টা দাগত মাটি থকা 3 বিঘা 10 লেচা মাটি থকাৰ তথ্য দাঙি ধৰিছে, কিন্তু আমি যেতিয়া তদন্ত কৰি দেখিলো যে তেখেতৰ নামত আৰু বহু বেছি মাটি আছে। সেই বহু বেছি মাটি থকাবিলাক মই এতিয়া আপোনালোকক এটা এটাকে দেখুৱাম। এইখন হ'ল আপোনালোকে নিজে চাওক, এইখন হ'ল গাঁৱৰ জৰীফোৱা জমাবন্দীৰ কপি। 4 দাগত মাটি আছে তেখেতৰ। এইটো 1 নম্বৰ হয়। 2 নম্বৰ তেওঁলোকে একেখন পট্টাত আৰু দেখুৱাইছে 499 ডাঙৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চাহান গাঁৱৰ 56 নং পট্টাৰ 499 নম্বৰ দাগত তেওঁৰ মাটি আছে।
ইয়াতে দখল কৰি ৰাখে তেওঁৰ নামত পট্টা আছে বৈধ পট্টা আছে ইয়াতে মাটি তেওঁ থকা বুলি ইয়াতে পট্টা আছে তাৰপাছত আমি আৰু যেতিয়া চেষ্টা কৰিছিলোঁ তেতিয়া দেখিলোঁ যে আপোনাৰ ৰঙিয়া ৰাজস্বকৰ অন্তৰ্গত চাহান গাঁৱৰ 56 নং পট্টাৰ 504 নং দাগত আৰু এটুকুৰা মাটি তেখেতৰ আছে তাৰ তথ্য এইখন জমাবন্দী কপি